শুভ সন্ধিয়া জনাইছোঁ মৰমৰ বন্ধু বান্ধৱীসকলক আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে জনাবচোন। আমাৰ ফালে একেবাৰে বহুত গৰম পৰিছে দেই, নগাঁও ডিষ্ট্ৰিক্টত গৰমেই গৰম। আৰু এইফালে আজি বোলো আপোনালোকক বাৰীখনকে অলপ দেখাওঁ কি কিনো আছে। আৰু এইফালে দেখিছেনে ঘৰখনত কৰা তিতা মেষ্টা শাক কেইটামান, আৰু এইফালে অলপ জলকীয়া ৰাতি সাজটোৰ কাৰণে তিতা মেষ্টা শাক, আৰু এইফালে জলকীয়া কেইটামান ছিঙিলোঁ বোলো আজি যিহে গৰম পৰিছে টেঙা শাককে খাওঁ বোলো। গৰমত দেখিছেনে বাৰু জলকীয়াবোৰ গছতে শুকাই গৈছে, ইমানেই গৰম পৰিছে। জলকীয়াবোৰ কিবা এটা বগা বগা নিচিনা হৈ গৈছে দেখিছেনে। এই গীতটি আপোনালোকে ভাল পায়নে? মোৰ বহুত প্ৰিয় এই গীতটি, বহুত শুনিবলৈ ভাল পাওঁ। আৰু অকলশৰীয়া যেতিয়া থাকোঁ এনেকৈ কাম থাকোঁ, আপোনালোকে শুনিব এবাৰমান, মই শ্বেয়াৰ কৰি দিছোঁ অলপমান। সঁচাই ভাল পোৱাটো মোক সন্দেহৰ থলকতে মধুৰ কথাত সজাত। এই দুদিনমান ধৰি ইমানেই গৰম পৰিছে ন, মানুহৰ থাকিবলৈ কষ্ট হৈছেই, গছ গছনিবোৰ শুকাই গৈছে। আৰু এই আমাৰ ঘৰৰ শাক চব্জিবোৰ দেখিছেনে একে বাঢ়িবই জনা নাই বৰ গৰমত, শুকাই আছে মাটিবোৰ। আৰু এইফালে লেচেৰা মাহ কেইডালমান লগোৱা হৈছে ঘৰতে, দেখিছেনে মাটিবোৰ কিমান শুকান, আৰু পানী দিবলগীয়া হৈ থাকিব লাগিছে। ৰাতিপুৱা দিলে সন্ধিয়ালৈ শুকাই যায়গৈ। আৰু এইফালে ঘৰৰে লেচু এজোপা আছে, সেয়া ঘৰত আকৌ লেচু খাবলৈ নাপায়, বান্দৰে খাবলৈ আহিব, বাদুলিয়ে খাব, কেঁচাৰ পৰা বাদুলিয়ে খাইছে। আৰু বান্দৰবোৰতো উৎপাত আছেই, ইমানেই উৎপাত কৰে বান্দৰবোৰ, যিহেতুকে গছ গছনিবোৰ যিমান নাইকিয়া হৈ গৈছে, পাহাৰত কাটি টঙলা কৰিছে ন, তিমান মানুহৰ ঘৰে ঘৰে বান্দৰবোৰ বহুত ডিষ্টাৰ্ব দিবলৈ আহে। আৰু ইয়াৰ ঘৰৰ লেচু দেই বহুত মিঠা কিন্তু খাবলৈ, তাকে গুচাই খালোৱেই। আৰু এটা কওঁতে খাবলৈ মন গ'ল, সেইকাৰণে পাৰি লৈ খালোৱেই, আৰু ৰখিবলৈ নাই। আৰু গৰমত অৱস্থাই নাই, ঘামি জামি গৈছোঁ মানুহজনী পাই, ইমান গৰম পৰিছে। এয়া 3-4টা বজাত, 4টামান বাজিছে, 4টামান বজাতেও ইমান গৰম পৰি আছে বুজিছেনে, ইমান গৰম। আৰু ইমান ধুনীয়া লেচুটো কিন্তু খাবলৈ নাপাওঁ, না বেচিবলৈ পায়, বান্দৰো খাবলৈ আহে, এইফালে বাদুলিও খাবলৈ আহে, চৰাই চিৰিকটিও বহি খাই থাকে। এয়া আমাৰ বাৰীখন, আৰু এয়া আমাৰ লেচু গছ এজোপা নাই আৰু গছত। কিন্তু ভিডিঅ'টো স্কিপ কৰিম না, বাই বাই। ভিডিঅ'টোৰ জৰিয়তে এনেই অলপ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ, এইখিনিতে ৰাখোঁ।